তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠ 18ৰ মানুহক ভাল পোৱা মানুহজন এই পাঠটি আজি উলিয়াই লোৱা নে ইয়াত আছে মই শব্দকেইটা পঢ়ি দিছো উপাৰ্জন হসৌ পতাকাৰে পা ৰজ্য আৰ্য দন্ত্য উপাৰ্জন পৰ্বতন পৰে প্ৰ ওব ৰৈত আৰ্ত দন্ত্য প্ৰৱৰ্তন দুৰ্বল দন্ত্য দত হসুগা দু ৰৈব আৰ্ব ল দুৰ্বল সম্ভ্ৰান্ত দন্ত্য হ মই ভ্ৰয় আম্ভ তাতাকা দন্ত্য নত্যান্ত সম্ভ্ৰান্ত গৃহস্থ গত ৰিকাৰে গৃহ দন্ত্য হয়থয়াস্থ গৃহস্থ পত্নী প দন্ত্য তৈনত্ন তাত দীৰ্ঘিকাৰ পত্নী মুখ্যমন্ত্ৰী মত হসুগাৰ মু ক্ষয়ক্ষ ম দন্ত্য নত্যান্ত তাত দীৰ্ঘিকা মুখ্যমন্ত্ৰী কল্যাণ ক লয়ল্য তাতাকা মধুন্য ন কল্যাণ এতিয়া তোমালোকে পাছৰ প্ৰশ্নখিনি চাই ল'বা প্ৰশ্নখিনি মই উত্তৰকেইটা কৰি দিম তোমালোকে চাই ল'বা প্ৰশ্নখিনি আলোচনা কৰিবা এইফালে চোৱা অৰ্থৰ সৈতে চিনাকি হোৱা হা অৰ্থতে ক্ৰিয়াকলাপত প্ৰথমতে আছে অৰ্থৰ সৈতে চিনাকি হোৱা হা ভিক্ষা খোজা কাৰ্য পোহপাল ভৰণ পোষণ সম্ভ্ৰান্ত সন্মান পাবৰ যোগ্য চৰু ভাত বা আঞ্জা ৰন্ধা আদি কামত ব্যৱহাৰ কৰা পাত্ৰ এইখিনি চোৱা পঢ়া আৰু বুজা ৰ যোগ ৰয় তয় ৰয়তয়াৰ্ত হয় থয় হয়থয়াস্থ তয় নয় দন্ত্য তৈনত্ন দন্ত্য হয় বয় স্ব দন্ত্য হয় বয় স্ব নয় তয় দন্ত্য নয় তয়ান্ত এতিয়া পঢ়া আৰু লিখা এইখিনি চোৱা বৰ্তমান প্ৰৱৰ্তন গৃহস্থ হুলস্থুল আস্থা ৰত্ন ৰত্নাৱলী স্বাধীন এতিয়া এইখিনিৰ পৰা তোমালোকৰ প্ৰশ্ন লিখিবলগীয়া কাক কি বোলা হয় লিখা এতিয়া যিয়ে ভিক্ষা মাগি খায় ভিক্ষাৰী যিয়ে কাপোৰ বয় এইটো তোমালোকে লিখিবা শিপিনী তালবে হত হচৰিকাৰে হি পথ হচৰিকাৰে পি দন্ত্য নদীকাৰে নি শিপিনী যাৰ মাক দেউতাক নাই ঘাট মাৰোৱা ঘটাকাৰে ঘা মধুনীয়া ত মধুকে মা হাইফেনডাল দিবা হচৌ ৰতকে ঘাট মাৰোৱা যাৰ সীমা নাই অসীম অ দন্ত্য সদীৰ্ঘকে হি অসীম চাই লোৱা একেটা তোমালোকে কিতাপতে পুৰাবা একে অৰ্থ বুজোৱা শব্দ লিখা নিতৌ হলে সদায় লিখিবা দন্ত্য হ দন্ত্য দতকে দা অন্তস্থই সদায় গধূলি হলে সন্ধিয়া দন্ত্য হ দন্ত্য নয় ধ্যান্ধ তাত হচৰিকা অন্তস্থিকে সন্ধিয়া ৰোগীয়া হলে অসুস্থ অ দন্ত্য হত হচৰিকা হু দন্ত্য হয়থয়াস্থ অসুস্থ গৃহস্থ হলে গিৰিহত লিখি দিবা গতচকে গি ৰধচকে ৰি হ পচন্দ দন্ত্য গিৰিহত বেলি হলে সূৰ্য বেলি আন এটা নাম অন্তস্থ যতে এইটো সূৰ্য দন্ত্য সদীৰ্ঘকা হু অন্তস্থ জয় ওপৰে এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱাচোন প্ৰথমে কোৱা তাৰ পিছত লিখা ক নম্বৰটো আছে ৰোগীয়া মানুহজনে কেনেকৈ পেট প্ৰৱৰ্তাব লগীয়া হৈছিল উত্তৰত লিখিবা ৰোগীয়া মানুহজনে ভিক্ষা কৰি পেট প্ৰৱৰ্তাব লগীয়া হৈছিল খ নম্বৰ প্ৰশ্নটো চোৱা ৰোগীয়া মানুহজনে মাত লগাওঁতে ঘৰৰ গৃহস্থজনে কি কৰি আছিল উত্তৰত লিখিবা ৰোগীয়া মানুহজনে মাত লগাওঁতে ঘৰৰ গৃহস্থজনে গা পা ধুই ভাত খাবলৈ বহিছিল গ নম্বৰ প্ৰশ্নটো চোৱা গোপীনাথ বৰদলৈক কি উপাধিৰে বিভূষিত কৰা হৈছে উত্তৰত লিখিবা গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰা হৈছে ঘ নম্বৰটো চোৱা অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি উত্তৰত লিখিবা অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম হ'ল গোপীনাথ বৰদলৈ 4 নম্বৰ প্ৰশ্নটো চাই লোৱাচোন একে অৰ্থ বুজোৱা শব্দ লিখা
এতিয়া নিতৌ লিখা আছে প্ৰথম শব্দটো এইফালে তোমালোকে লিখিবা সদায় গধূলি সন্ধিয়া ৰুগীয়া অসুস্থ গৃহস্থ গিৰিহঁত বেলি সূৰ্য 5 নম্বৰ প্ৰশ্নটো চাই লোৱা কোনে কৈছিল কাক কৈছিল ক নম্বৰটো আছে ঘৰত কোনোবা আছেনে অলপমান ওলাই মাত লগাবচোন উত্তৰ লিখিবা উক্ত কথাষাৰ ৰুগীয়া মানুহজনে গৃহস্থজনক কৈছিল খ নম্বৰ প্ৰশ্নটো চোৱা আৰু এজনৰ কাৰণে ভাত হ'ব নেকি বাৰু উত্তৰত লিখিবা উক্ত কথাষাৰ গৃহস্থজনে তেওঁৰ পত্নীক কৈছিল 6 নম্বৰ প্ৰশ্নকেইটা চোৱাচোন পঢ়া বুজা আৰু লিখা ইয়াত মই একে কোবতে তোমালোকক উত্তৰকেইটা লিখি দিছোঁ আগদিনা পিছদিনা গৃহস্থ আলহী স্বৰ্গ মৰ্ত্য তোমালোকৰ পাঠভিত্তিক প্ৰশ্নসমূহৰ আলোচনা আজিৰ ভিডিঅ'টিত ইমানতে সামৰিছোঁ নতুন এটা ভিডিঅ'লৈ তোমালোকৰ ওচৰলৈ আকৌ আহিম ধন্যবাদ